আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহ। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, আশা কৰোঁ আল্লাহ তালাৰ ৰহমতত আপোনালোক সকলোৱে ভালে আছে। আজিৰ তালিম অনুষ্ঠানত আমি বুখাৰী শৰীফৰ পৰা ৰমজান, ৰোজা, তাৰাবিহৰ নামাজ, শবে কদৰ, চেহৰি, ইফতাৰ আদিৰ ফজিলত সম্পৰ্কে হাদিছ পাঠ কৰি আপোনালোকক শুনাম। আহক তেন্তে আমি ৰমজান মাহৰ ফজিলত সম্পৰ্কে প্ৰথমে জানি লওঁ। হাদিস নম্বর 1646। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণিত, তিনি বলেন, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলেছেন, রমজান এলে আসমানের দরজাসমূহ খুলে দেওয়া হয় এবং জাহান্নামের দরজাসমূহ বন্ধ করে দেওয়া হয় আর শয়তানগুলোকে শৃঙ্খলিত করে রাখা হয়। এই হাদিসৰ পৰা আমি বুজিবলৈ সক্ষম হলো যে পবিত্ৰ ৰমজান মাহত আল্লাহ তাআলাই জান্নাতৰ দুৱাৰসমূহ খুলি দিয়ে আৰু জাহান্নামৰ দুৱাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু শয়তানবোৰক শৃংখলিত কৰি ৰাখে। এতিয়া ৰোজাৰ ফজিলত সম্পৰ্কে 1641 নম্বৰ হাদিসটো পাঠ কৰি শুনাইছোঁ। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণিত, তিনি বলেন, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলেছেন, রোজা ঢাল স্বরূপ, সুতরাং রোজাদার অশ্লীল কাজ করবে না। যদি কেউ রোজাদারের সাথে ঝগড়া করতে চায়, তাকে গালি দেয়, তবে সে যেন দুবার বলে, আমি রোজা পালন করছি। ওই সত্তার শপথ যার হাতে আমার প্রাণ, অবশ্যই রোজাদারের মুখের গন্ধ আল্লাহর কাছে মেশকের গন্ধের চেয়েও উৎকৃষ্ট। আল্লাহ বলেন, সে আমার জন্য পানাহার ও কামনা বাসনা পরিত্যাগ করেছে। রোজা আমার জন্য, তাই এর পুরস্কার আমি নিজেই দান করব, আর প্রত্যেক নেক কাজের বিনিময় 10 গুণ। এই হাদিসৰ পৰা আমি বুজিলোঁ যে ৰোজা অৱস্থাত কোনেও বেয়া কাম অথবা কাজিয়া এইবোৰত লিপ্ত হ'ব নোৱাৰিব। আৰু লগতে বুজি পালোঁ যে ৰোজাদাৰৰ মুখৰ গন্ধ আল্লাহৰ ওচৰত পবিত্ৰ মেশকৰ সুগন্ধিতকৈও উৎকৃষ্ট। আল্লাহ তাআলাই নিজেই কৈছে যে ৰোজাদাৰে যিহেতু আল্লাহৰ বাবে পানাহাৰ বা কামনা বাসনা পৰিত্যাগ কৰিছে, সেয়েহেতু তাৰ পুৰস্কাৰ আল্লাহ তাআলাই স্বয়ং নিজেই প্ৰদান কৰিব। লগতে গম পালোঁ যে প্ৰতিটো পুণ্যৰ কামৰ বিনিময় 10 গুণ। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, আমি সকলোৱে জানো যে ৰমজানৰ জোন উদয় হোৱাৰ ৰাতিৰ পৰাই তাৰাবিহ নামাজ পঢ়াটো সুন্নতে মুআক্কাদা। এই তাৰাবিহ নামাজৰ ফজিলত সম্পৰ্কে বুখাৰী শৰীফৰ 1733 নং হাদিসটো এই জগতে আপোনালোকৰ আগত পাঠ কৰি শুনাব খুজিছোঁ। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণিত, তিনি বলেন, আমি রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে রমজান সম্পর্কে বলতে শুনেছি, যে ব্যক্তি রমজানে ঈমানের সাথে সওয়াবের আশায় কিয়াম তারাবির নামাজ আদায় করবে, তার পূর্বের সমুদয় গুনাহ মাফ করে দেওয়া হবে। এই হাদিসৰ পৰা আমি বুজিলোঁ যে কোনোবা ব্যক্তিয়ে যদি ৰমজান মাহত বিশ্বাসৰ সৈতে পুণ্যৰ আশাত তাৰাবি নামাজ আদায় কৰে, তেন্তে তেওঁৰ পূৰ্বৰ সকলো ধৰণৰ গুনাহ বা পাপ ক্ষমা কৰি দিয়া হ'ব। প্ৰিয় ভিউৱাৰ্ছ, পবিত্ৰ ৰমজান মাহৰ 20 তাৰিখৰ পিছত বেজুৰ তাৰিখবোৰত শবে কদৰৰ সন্ধান কৰিব লাগে। এই ৰাতিৰ ইবাদত হাজাৰ মাহতকৈ উত্তম বুলি পবিত্ৰ কোৰাণত উল্লেখ আছে। বুখাৰী শৰীফৰ 1733 নং হাদিছতো লাইলাতুল কদৰৰ ফজিলত সম্পৰ্কে বৰ্ণিত হৈছে। হাদিসটো এনেধৰণৰ, হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণিত, তিনি বলেন, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলেছেন, যে ব্যক্তি রমজান মাসে ঈমানের সাথে সওয়াবের আশায় রোজা রাখে এবং যে লাইলাতুল কদরে রাত জেগে নামাজ আদায় করে, তার পূর্বে সব গুনাহ মাফ করে দেওয়া হয়। সুলাইমান ইবনে কাসির রহমাতুল্লাহ আলাইহি জুহরি রহমাতুল্লাহ আলাইহি থেকে এই হাদিস বৰ্ণনা করেন। এই হাদিসৰ পৰা আমি বুজিলোঁ যে যিজন ব্যক্তিয়ে ৰমজান মাহত ঈমানৰ সৈতে পুণ্যৰ আশাত ৰোজা ৰাখে আৰু পবিত্ৰ কদৰৰ ৰাতি বা শবে কদৰত উৰে ৰাতি উজাগৰে থাকি নামাজ আদায় কৰে, তাৰ পূৰ্বৰ সকলো ধৰণৰ গুনাহ বা পাপ মাফ বা ক্ষমা কৰি দিয়া হয়। প্ৰিয় ভিউৱাৰ্ছ, এইবাৰ বুখাৰী শৰীফৰ 1662 নং হাদিসৰ পৰা গম পাম যে
সেহরির এনেকুৱা ধৰণৰ ফজিলত। হযরত আনাস ইবনে মালিক রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণিত, তিনি বলেন রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলেছেন, তোমরা সেহরি খাও, কেননা সেহরিতে বরকত রয়েছে। এই হাদিসৰ দ্বাৰা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেহরি খোৱাৰ বাবে উম্মতক প্ৰেৰিত কৰিছে আৰু কাৰণ হিচাপে কৈছে যে সেহরিত বরকত আছে। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, পবিত্ৰ ৰমজান মাহৰ প্ৰতিটো দিনতেই আমি গোটেই দিনটো ৰোজা ৰখাৰ পাছত সূৰ্যাস্তৰ লগে লগে আমি সকলোৱে ইফতাৰ গ্ৰহণ কৰোঁ। এই ইফতাৰৰ ফজিলত সম্পৰ্কে 1689 নং হাদিছত বৰ্ণিত হৈছে এনেধৰণে। হযরত সাহল ইবনে সাদ রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণিত, তিনি বলেন রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলেছেন, লোকেরা যতদিন ওয়াক্ত হওয়া মাত্র ইফতার করবে ততদিন তারা কল্যাণের উপর প্রতিষ্ঠিত থাকবে। এই হাদিসৰ পৰা আমি গম পালোঁ যে ইফতাৰৰ সময় হোৱাৰ লগে লগেই আমি ৰোজাদাৰসকলে ইফতাৰ গ্ৰহণ কৰিব লাগে আৰু ইয়াতেই আছে কল্যাণ। আৰু আমি যিমান দিনলৈকে ৰোজা ৰখাৰ অন্তত ইফতাৰ গ্ৰহণ কৰিম সিমান দিনলৈকে কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকিম। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, আজি বুখাৰী শৰীফৰ পৰা এই 6টা গুৰুত্বপূৰ্ণ ফজিলত সম্পৰ্কীয় হাদিস পাঠ কৰি শুনালোঁ। আল্লাহ তাআলাই ৰমজান মাহ উপলক্ষে এই পবিত্ৰ হাদিসসমূহৰ ওপৰত বেছিকৈ আমল কৰিবলৈ তৌফিক প্ৰদান কৰক। এই জগতে সকলোৰে মংগল কামনা কৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।